হেল্ল' গাইজ, আপোনালোকে সকলোৱে জানে যে CM ছাৰে আমাৰ এৰিয়াৰে আসাম পুলিচৰ ইণ্টাৰভিউৰ কাৰণে ডেট ফিক্স কৰি দিছে। আজিৰ এই ভিডিঅ'ত আমি ইণ্টাৰভিউ ৰিলেটিভ কিছুমান কুৱেশ্যন ডিছকাছ কৰিম। আজিৰ প্ৰথমটো প্ৰশ্ন হ'ল অসমৰ জাতীয় সংগীত কোনটো? অপশ্যন এ বন্দে মাতৰম, অপশ্যন বি অ মোৰ আপোনাৰ দেশ, অপশ্যন চি জনগণ, অপশ্যন ডি অসম আমাৰ ৰূপহী। আৰু ইয়াৰ শুদ্ধ উত্তৰ হৈছে অপশ্যন বি অ মোৰ আপোনাৰ দেশ। কুৱেশ্যন নম্বৰ 2, অসমৰ জাতীয় পক্ষী কি? অপশ্যন এ পাৰ, অপশ্যন বি দেওহাঁহ, অপশ্যন চি হাঁহ, অপশ্যন ডি বাটৌ। আৰু ইয়াৰ শুদ্ধ উত্তৰ হৈছে অপশ্যন বি দেওহাঁহ। কুৱেশ্যন নম্বৰ 3, অসমৰ জাতীয় জন্তু কি? অপশ্যন এ হাতী, অপশ্যন বি গড়, অপশ্যন চি এশিঙীয়া গড়, অপশ্যন ডি পাৰ। আৰু ইয়াৰ শুদ্ধ উত্তৰ হৈছে অপশ্যন নম্বৰ চি এশিঙীয়া গড়। কুৱেশ্যন নম্বৰ 4, অসমৰ জাতীয় গছ কি? আৰু এই কুৱেশ্যনটো 2022 চনৰ ADRE পৰীক্ষাত আহি গৈছিল। অপশ্যন এ আম গছ, অপশ্যন বি শাল, অপশ্যন চি হুলুং, অপশ্যন ডি আহঁত। আৰু ইয়াৰ শুদ্ধ উত্তৰ হৈছে অপশ্যন চি হুলুং। কুৱেশ্যন নম্বৰ 5, অসমৰ জাতীয় ফুল কি? এ কপৌ, বি নাৰ্জী ফুল, চি গোলাপ ফুল, ডি বকুল ফুল। আৰু ইয়াৰ শুদ্ধ উত্তৰ হৈছে অপশ্যন এ কপৌ ফুল। কুৱেশ্যন নম্বৰ 6, অসমৰ জাতীয় জলচৰ প্ৰাণী কি? অপশ্যন এ শিশু, অপশ্যন বি ঘঁৰিয়াল, অপশ্যন চি হাঁহ, অপশ্যন ডি এটাও নহয়। আৰু ইয়াৰ শুদ্ধ উত্তৰ হৈছে শিশু। কুৱেশ্যন নম্বৰ 7, অসমৰ জাতীয় উৎসৱ কি? অপশ্যন এ বিহু, অপশ্যন বি খেৰাই পূজা, অপশ্যন চি ৰেংখেৰ, অপশ্যন ডি মাছাই পূজা। আৰু ইয়াৰ শুদ্ধ উত্তৰ হৈছে অপশ্যন এ বিহু। কুৱেশ্যন নম্বৰ 8, অসমৰ আটাইতকৈ বৃহত্তম ৰেল জংচনখনৰ নাম কি? অপশ্যন এ মালিগাঁও, অপশ্যন বি বঙাইগাঁও, অপশ্যন চি লামডিং। ইয়াৰ শুদ্ধ উত্তৰ হৈছে অপশ্যন চি লামডিং। কুৱেশ্যন নম্বৰ 9, অসমৰ আটাইতকৈ জনবহুল নগৰ কোনখন? অপশ্যন এ তেজপুৰ, অপশ্যন বি গুৱাহাটী, অপশ্যন চি নগাঁও, অপশ্যন ডি তিনিচুকীয়া। আৰু ইয়াৰ শুদ্ধ উত্তৰ হৈছে অপশ্যন বি গুৱাহাটী। কুৱেশ্যন নম্বৰ 10, অসমৰ আটাইতকৈ জনবহুল গাঁও কোনখন? অপশ্যন এ গড়গাঁও, অপশ্যন বি হাজো, অপশ্যন চি বঙাইগাঁও, অপশ্যন ডি শুৱালকুছি। আৰু ইয়াৰ শুদ্ধ উত্তৰ হৈছে অপশ্যন ডি শুৱালকুছি।